নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু ফুড চেণ্টাৰ ট্ৰেভেল টিম। তো আজি মই আহিছোঁ এটা বেকাৰী লৈ, য'ত আপোনাৰ বিস্কুট বনায়, ৰুটি বনায়, বিভিন্ন আইটেম বনায়, কেক বনায়, বাৰ্থডে কেক বনায়। তো এইখন হৈছে আপোনাৰ আশীৰ্বাদ বেকাৰী, এইখন আছে আপোনাৰ কেন্দুগুৰি বামাহাটাত। আৰু লোকেশ্যনটো মই বুজাই দি আছোঁ। এইপিনে আপোনাৰ এইটো হৈছে আপোনাৰ ভূটান ৰোড, এইপিনে পাঠশালা যাব পাৰি আৰু এইপিনে আপোনাৰ ভূটান যাব পাৰি। তাৰে মাজতে আছে এইখন আশীৰ্বাদ বেকাৰী কেন্দুগুৰি। তো আহকচোন বেকাৰীখনৰ ভিতৰলৈ সোমাই যাওঁ, কি কি বনায়, কেনেকৈ বনায়, কি চিষ্টেম চবখিনি দেখাই আছোঁ। বেকাৰীখনৰ ভিতৰলৈ আমি সোমাই গৈ আছোঁ। এইবিলাক বেকাৰীখনত মানে ধুনীয়াকৈ আপোনাৰ মানে শ্ব' কৰিছে, তেওঁলোকে ধুনীয়াকৈ ৰাখিছে। এনেকৈ মানুহে ইয়াতে ডাইৰেক্ট কিনিব পাৰে আৰু ইয়াৰ পৰা আপোনাৰ বিভিন্ন সৰু দোকানে মানে মাল কিনি লৈ যাব পাৰে, মানে দোকানত বেচিবৰ কাৰণে। ইয়াতে আপোনাৰ হ'লচেল ৰেটত পোৱা যায় মালবিলাক। তো বেকাৰীখনৰ ভিতৰলৈ সোমাই গৈ আছোঁ। এইবিলাক ব্ৰেড আছে, আপোনাৰ ব্ৰেড আছে, এইবিলাক বন আছে, বন। আৰু ইয়াতে কাৰিকৰে বনাই আছে পুৰা, চাওক ধুনীয়াকৈ বনাই আছে। এইবিলাক কেক বনাই আছে, এইবিলাক পেকেটিং কৰি আছে, এইবিলাক ধুনীয়া পেকেটিং কৰি আছে। বহুত কাৰিকৰ লাগি আছে ইয়াতে, বহুত মানুহে কাম কৰে ইয়াতে। এইবিলাক কেক বনাই আছে, চাওক এইবিলাক কেক বনাই আছে। এইবিলাক পেকেটিং হৈ আছে ব্ৰেড। এইবিলাক বন বনাই আছে, এইটো চাগে ক্ৰীম বন হয়। তো চাওক ইয়াতে বহুত কাৰিকৰে কাম কৰি আছে আৰু ল'ৰাবিলাক বহুত ভাল, মানে পূৰা হাঁহি ফূৰ্তি কৰি কাম কৰি আছে। বহুত ভাল লাগিছে মানে আহি কিনে, ধুনীয়া লাগিছে একদম। চাওক কিমান ডাঙৰ এৰিয়া হয়, বহুত ডাঙৰ হয় ৰুমটো। এইবিলাক আপোনাৰ কেক ৰেডি হৈ আছে, এইবিলাক আপোনাৰ এনেকৈ বনাই মেচিনত সোমাই দিয়ে। এইবিলাক আপোনাৰ ইয়াতে বনাই আছে কাৰিকৰে, বিভিন্ন আইটেম বনাই মানে ইয়াতে। এইবিলাক চব বনাই আছে ধুনীয়াকৈ। চাওক কিমান মানুহে কাম কৰি আছে ইয়াতে, বহুত ধুনীয়া পৰিৱেশ মানে। তো এইটো আপোনাৰ কিবা এটা কেক বনাই আছে। তো ইয়াতে এইটো কেক বনাই আছে। এইটো কি কেক হ'ব দাদা? ৰোল কেক। এইটো ৰোল কেক বনাই আছে। এইটো বনটো ইয়াতে ফ্ৰাই কৰিব লৈ আহিছে এতিয়া। এইটো চাওক ইয়াতে ফ্ৰাই কৰি আছে ধুনীয়াকৈ। এইটো তেলীয়া বন হয়, তেল বন বুলি কয়, বহুত টেষ্টি বন হয়। চাওক এইটো ফ্ৰাই কৰি আছে ইয়াতে। আৰু আমাৰ এইখিনি ফ্ৰাই হৈয়ে গৈছে ইয়াতে, একদম ফ্ৰেছ ফ্ৰাই হৈছে, পূৰা গৰম আছে মানে। তো এইটো কুকিজ বিস্কুট বনি আছে, এজ বিস্কুট বুলি কয়, কুকিজ বুলি কয়, এজ বিস্কুট বনি আছে এইটো। চাওক এনেকৈ বনায় কুকিজ বিস্কুটটো, কি ধুনীয়াকৈ একে বাকতে বনাব পাৰে দাদাই, কি ধুনীয়াকৈ একে বাকতে বনাই আছে। এইটো কেক বনাই আছে ইয়াতে। এইটো কি কেক হয় দাদা? এইটো পিচ কেক বনাই আছে ইয়াতে। এনেকৈ বনাই কেকটো, মেচিন এইটো ধুনীয়া পিচ কেক বনাই আছে ইয়াতে। এইবিলাক আপোনাৰ সাঁচা হয়, এইবিলাকত তাৰমানে বস্তুবিলাক যেতিয়া মাৰি কিনে এই সাঁচাবিলাকত এনেকৈ থৈ দিয়ে মানে। এইবিলাক বনাই আছে, কিবাকিবি বন আছে, এইবিলাক বন আছে, এইপিনে আপোনাৰ এইবিলাক বন আছে। এই সাঁচাবিলাক তাৰমানে এইটো মেচিনত সোমাই দিয়ে ধুনীয়াকৈ, তাৰপিছত ইয়াতে বেয়াকৈ কিনে ওলাই আহে, ৰেডি হৈ গ'ল। আৰু এইটো এতিয়া উলিয়াই দিলে মেচিনৰ পৰা। চাওক পূৰা ফ্ৰেছ বন ওলাই আহিছে একদম। কিমান খাব আপোনালোকে, বহুত বন ওলাই আহিছে। আৰু এইটো হৈছে মেচিনটো আপোনাৰ। ইয়াতে আকৌ এইটো নতুন মাল, এইখিনি নতুন মাল দেখো ইয়াতে সোমাই দিব। এতিয়া চাওক এতিয়া সোমাই দিলে, নতুন মালখিনি সোমাই দিলে ইয়াতে। বন ব্ৰেড চব একেলগে সোমাই গৈছে আৰু এতিয়া মেচিনটো আৰম্ভ কৰি দিব। মেচিনত এয়া সোমাই দিলে মালখিনি আৰু এয়া মেচিন আৰম্ভ কৰি দিলে এইটো। আৰু মোটামুটি ধৰক 15 মিনিটমানৰ ভিতৰত এইখিনি ৰেডি হৈ যাব। এওঁলোকৰ তাত এইবিলাক পেটিছ পাব, এইবিলাক ধুনীয়া মিঠা পেটিছ আছে, এইবিলাক পেটিছ আছে, এইবিলাক ধুনীয়া বিস্কিট আছে, কাটা বিস্কিট পাব, কেক বিস্কিট পাব, চব পাব মানে এইবিলাক আছে। ইয়াতে আপোনাক লাগিলে এইটো বাৰ্থডে কেক আছে, এনেকুৱা বাৰ্থডে কেকো বনাই দিয়ে। চাওক কিমান ধুনীয়া কেক বনাইছে, এনেকুৱা বাৰ্থডে কেকো বনাই দিব আপোনালোকক লাগিলে ইয়াতে। তো গাইছ, আশীৰ্বাদ বেকাৰীৰ মালিক তিনিজন হয়, পাৰ্টনাৰশ্বিপত আছে। আজি আমি এজনকে লগ পালোঁ, আহকচোন অলপ কথা পাতোঁ তেওঁৰ লগত।
আশীৰ্বাদ বেকাৰীখনৰ হৈছে আমাৰ এইজন মালিকজন আৰু এখেতে ইয়াতে কাম কৰে তো অলপ কথা পাতিলে দাদা আপোনালোকৰ কিমান বছৰ হ'ল এইখন দিবলৈ 1 বছৰ 1 বছৰ হৈ গ'ল তো কেনেকুৱা ৰেছপন্স মানে ৰেছপন্স কেনেকুৱা কাষ্টমাৰৰ ভাল বহুত ভাল মানে চেল তেল ধুনীয়া হৈ আছে ন চেল ভাল তো এইজন দাদাই অলপ বুজাই দিয়ক আমাক কেনেকৈ কি বনায় মানে বন চনবিলাক কেনেকৈ বনায় কি চিষ্টেমত বনায় কেনেকৈ আৰম্ভ কৰে অলপমান বুজাই দিয়ক কথাখিনি ইয়াতে আমাৰ বহুত কোৱালিটি হয় বহুত মোটামুটি 35 to 40 আবে আপোনাৰ কোৱালিটি হয় আচ্ছা আচ্ছা ইয়াতে আমাৰ 1 নম্বৰ কোৱালিটিয়ে বনায় চব 2 নম্বৰ মাল প্ৰডাক্ট নহয় আমাৰ ইয়াতে আপোনাৰ ৰেছপন্স বহুত ভাল আছে মোটামুটি চেল ভাল এতিয়া বহুত কোৱালিটিৰ মাল বনি আছে বৰ্তমান আমাৰ তো দাদাহঁতৰ মানে ধুনীয়া চেল মানে দোকানবিলাকৰ সৰু সুৰা দোকানবিলাকো লৈ যায় আৰু আপুনি ইয়ালৈকে আহিলে একদম হ'লচেল ৰেটত পাই যাব মাল যি লাগে আপোনাৰ 1 পিচ লাগিলে হ'লচেল ৰেটত দিব কথা নাই আৰু মানে ধুনীয়া চাফ চিকুণ মেইনটেইন কৰিছে বহুত ধুনীয়া চাফ চিকুণ জেগা হয় এনেকুৱা জেগাবিলাক বহুত লেতেৰা হৈ থাকে কিন্তু বহুত চাফ চিকুণ ধুনীয়া হাইজিন একদম ভাল লাগিছে আহি কিনে তো আহকচোন আমি কিবা ট্ৰাই কৰি চাওঁ এতিয়া কিবা খাই চাওঁ তাত 2-এটা বস্তু খাই চাওঁ সৰু সুৰা কেনেকুৱা লাগে কি লাগে ফ্ৰেছ খাই চাওঁ আহক আমি এওঁলোকৰ তাত কিবা কিবি টেষ্ট কৰি চাওঁ আমিতো বন চন খায়ে থাকোঁ ব্ৰেড খায়ে থাকোঁ সদায় ঘৰত তো এওঁলোকৰ তাত স্পেচিয়েল আইটেম কেইটামান আছে এইকেইটা স্পেচিয়েল আইটেম অলপ দেখাই দিয়ক এইকেইটা এইটো হৈছে আপোনাৰ কেক এটা ক্ৰিমি কেক এইটো এটা ক্ৰিমি কেক আৰু এইটো আমাৰ নৰ্মেল যিটো বজাৰত পায় এইটো বাতি কেক তো এইকেইটা আমি টেষ্ট কৰি চাম অলপ তো এইটো প্ৰথমতে টেষ্ট কৰি চাম পূৰা ফ্ৰেছ বনাইছে ফ্ৰেছ বনি আছে তো বহুত টেষ্ট হৈছে খাই আৰু এইটো নাৰিকল দিয়া আছে পূৰা নাৰিকলৰ মানে ফ্লেভাৰ আহিছে তো এইবাৰ এইটো গোল কেকটো খাই চাম বহুত ডাঙৰ হয় কেকটো মজা গোল কেকটো মজা লাগিছে তো এইটো হৈছে আমাৰ যিটো বজাৰত পোৱা যায় পিচ কেক বুলি কয় কিন্তু বজাৰতকৈ বহুত ডাঙৰ পিচ কেক হয় তো এইটো খাই চাম এতিয়া তো কেকটো সকলোৱে খাই পাইছে কিন্তু ইয়াতে মানে আহিলে হ'লচেল ৰেটত পাব আহিব মানে পাঠশালাৰ পৰা অলপ জেগা হয় পাঠশালাৰ পৰা মোটামুটি ধৰক 10 মিনিটৰ ৰাস্তা কেন্দুগুৰি ৰ'ডত আছে ধুনীয়া হয় আৰু এইটো আমাৰ বাতি কেকটো এইটো মই খাই চাম অলপমান বাতি কেকটো এইটো একদম ধুনীয়া টেষ্ট এনেকুৱা নহয় যে টেষ্টত কিবা কম্প্ৰমাইজ কৰিছে একদম ধুনীয়া টেষ্ট বঢ়িয়া লাগিছে খাই তো আপোনালোকে কেতিয়াবা ইয়াতে আহিব পাৰে যি লাগে আপোনালোকক চব পাই যাব এইটো বেকাৰীটো এইটো আপোনালোকে ইয়াতে আহিব পাৰে যি লাগে চব পাই যাব বন লাগে ব্ৰেড লাগে এভৰিথিং আপোনাৰ যদি সৰু দোকানো আছে দোকানৰ কাৰণে আপুনি ইয়াৰ পৰা মাল লৈ যাব পাৰে বেচিব পাৰে মাৰ্জিন লোকেল ভাল মাৰ্জিন দিয়ে তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু এইখিনি খাই লওঁ আমি এতিয়া তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰি দিব আৰু বেল আইকনটো দবাই দিব তো সকলোকে থেংক ইউ